সকলোকে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আৰু শুভকামনা। চ' আমি 2019 চনটো বিদায় দিবলৈ ওলাইছোঁ। এতিয়া আমি 2020 চনটো আঁকোৱালি ল'ব ওলাইছোঁ। বন্ধুসকল, আমাৰ 2019 চনত বা তাৰ আগত বহুতো ভুল হ'ব পাৰে। গতিকে সেই ভুলটো অনুসৰণ কৰি আমি বৰ্তমান সময়টো নষ্ট কৰিব নোৱাৰোঁ। গতিকে আমি বৰ্তমান নিজৰ কামটোৰ মনোযোগ দিব লাগিব। গতিকে মই আশা কৰিম, দোৱা কৰিম যাতে যিবোৰ কাম আপোনালোকৰ বিফল হৈ গৈছে 2019 চনত, বা যিবোৰ সপোন আপোনালোকে পূৰাব পৰা নাই, সেইবোৰ সপোন বা কাম যাতে এই 2020 চনত যাতে সফল হয়, 2020 চনটো সফল বছৰ হিচাপে যাতে পাৰ হয়। আমি আমাৰ চিন্তাধাৰাটো সলনি কৰিব লাগিব আৰু নতুন এটা দিশৰ ফালে গতি কৰিব লাগিব। চ' পুনৰবাৰ নতুন বছৰৰ শুভেচ্ছা আৰু শুভকামনা। ভালে থাকিব, সুস্থ থাকিব, গৰীব মানুহক সহায় কৰিব। ধন্যবাদ। You